আজি আমাৰ বিশ্বৰ নতুন মোবাইল এটা কিনিলে আৰু আজি পাৰ্টি দিলে আমাক এটা হাঁহ মাংস মানে বনাইছে আৰু আচলতে বিশ্বৰ মানে বহুত দিনৰ পৰা এটা আশা আছিলে আইফোন এটা লোৱা আৰু আইফোন এটা লোৱাটো বাৰু বহুত ডাঙৰ কথা নহয় কিন্তু নিজে কষ্ট কৰি লোৱা মজাই বহুত বেলেগ আৰু বিশ্বই আজি একদম মানে হাঁহ এটা খোৱাবই বোলে আজি ব্ৰইলাৰ নোখোৱাই যিহেতু আইফোন লৈছে আইফোনৰ পাৰ্টি মানে ব্ৰইলাৰ মাংস নাখাওঁ আৰু ঠাণ্ডাও অলপ অলপ পৰিছে একদম হাঁহ খোৱা বতৰ আৰু এতিয়া আহি পাই গ'লো আমি বিশ্বৰ ৰুম আৰু আজি মাংসটো বনাব বিশ্বই এতিয়া আমাৰ মিত্ৰ মই লাগি পিনি গোটেই যোগাৰখিনি কৰি দিলো এতিয়া বিশ্বই হাঁহটো মজাকে বনাব আৰু আমি খাম এতিয়া প্ৰথমতে দিছে ইয়াতে তেল পিঁয়াজ আদা নহৰু গোটেইখিনি দি পিনি ভাজি লৈছে আৰু ইয়াতে দিছে অলপ পিঁয়াজ পাত এতিয়া পিঁয়াজ পাত লৈ আনিছিলোঁ এতিয়া অলপ দেৰি ভজাৰ পাছত ইয়াতে দিছে অলপ নিমখ আৰু এতিয়া দিব লাগিব ইয়াতে হাঁহখিনি হাঁহ মাংস মানে বাৰে বাৰে ক'লো সৰু কৰি দিব কিন্তু ডাঙৰ ডাঙৰ কৰিলে লিভাৰটোতো নেকাটিলেই চাগে হাঁহৰ মানে পিচটো একদম সৰু সৰু কৰিলেহে ভাল লাগে ইয়াতে বৰ ডাঙৰ ডাঙৰ কৰি দিয়ে দোকানবিলাকত এতিয়া দিছে ইয়াতে 4টামান কেঁচা জলকীয়া আৰু আজি হাঁহৰ লগত দিব ওলকবিৰ লগত আজিলৈকে খোৱা নাই খাই চালেহে গম পাম মানে কেনেকুৱা হয় এতিয়া দেখিছে মছলাখিনি ইয়াতে চব মিক্স কৰি মানে পানীৰ লগত গুলি লৈছে এইটো বা ই ক'ৰ পৰা দেখিলে আজিলৈকেতো আমি এইবিলাক এনেকৈ বনোৱাই নাই ডাইৰেক্ট দিহে দিওঁ আৰু মছলা এতিয়া আদা নহৰুটো অলপ তেলত দি দিছিলে কিন্তু পাছত আৰু অলপ দি দিছে এতিয়া দেখাত মানে কিন্তু টেষ্ট এটা হ'ব লিখা লাগিছে বিশ্বৰ পিঠা মাংস বহুত ভাল বনায় আগতো বহুতবাৰ খাইছোঁ আৰু এতিয়া ইয়াতে দিছে বিলাহী ইয়াতে মানে পানীৰ দিয়া একো চিষ্টেমে নাই আৰু বিলাহীখিনি এতিয়া কম গেছত ভালদৰে সিজাই দিলে আৰু বিলাহীৰ ধুনীয়া এটা কালাৰ আহি গৈছে এতিয়া দেখিছে এতিয়া শেষত দিছে ইয়াতে গৰম মছলা আৰু ইয়াতে অলপ দিব লাগিব ধনিয়া গোন্ধটোৱে মানে বিৰাট মজা লাগিছে এতিয়া ৰৈ থাকিব নোৱাৰি অকণমান এতিয়া মই টেষ্ট কৰি লওঁ এতিয়া বিশ্বই মোৰ ভাত বাঢ়ি দিলে আৰু মজাকে খাই লওঁ আপোনালোকে ভিডিঅ'টো চাই পিনি কেনেকুৱা পালে এবাৰ কমেণ্ট এটা কৰি জনাব